সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই ক'ত আছো জানেনে আজি মই আছো লেংগেৰিজান ফিল্ডত আৰু মই আহিছো আজি ইনডোৰ ষ্টেডিয়ামলৈ সেইকাৰণে ভাবিলো অকনমান আপোনালোকো দেখাও ইয়াৰ পৰিৱেশটো আৰু বেডমিণ্টনৰ প্ৰশিক্ষণ কেনেকৈ দিয়ে তাকো অকনমান দেখাম আপোনালোকে চাই থাকিব আৰু মোৰ পাছফালে চাওকচোন কি ধুনীয়া পৰিৱেশটো আপোনালোকক মই বেক কেমেৰা কৰি দেখাইছো খুব ধুনীয়া পৰিৱেশটো আপোনালোকে দেখিছে নিশ্চয় সেইফালে খেলি আছে ফুটবল অকণমান জুম কৰিছোঁ এক্সাৰচাইজ কৰাসকলে এক্সাৰচাইজ কৰি আছে খেলাসকলে খেলি আছে আৰু সেইফালে পেৰেণ্টছসকল বহি আছে তাতে শিকাইছে টাইকাণ্ডো খুব এটা ধুনীয়া পৰিৱেশ আৰু আকাশখনো চাওক কি ধুনীয়া ঠিক আছে এতিয়া আমি যাম ভিতৰলৈ আৰু ভিতৰত আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাম আৰু এইটো দেখিছে ইনডোৰ ষ্টেডিয়াম নাহৰকটীয়া আৰু ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম তাৰ পৰিৱেশটো এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ আৰু এইটোৱে হৈছে ইনডোৰ ষ্টেডিয়ামটো মই আপোনালোকক ভালদৰে দেখুৱাম বাৰু এতিয়া আপোনালোকে চাওক ষ্টুডেণ্টসকলে ৱাৰ্ম আপ এক্সাৰচাইজ কৰি আছে তাৰ পাছতেই ষ্টুডেণ্টসকলে খেলিব আৰু ইয়াত কেইজনমানহে ষ্টুডেণ্টছ দেখিছে আপোনালোকে আৰু আছে ষ্টুডেণ্টছ মই আপোনালোকক ভিডিঅ'টোৰ আগলৈ দেখুৱাই যাম আৰু এক্সাৰচাইজ কৰাৰ পাছতেই ষ্টুডেণ্টসকলে খেলি আছে আৰু আপোনালোকে দেখিছে ইয়াত 3খন কোৰ্ট আছে আৰু প্ৰতিখন কোৰ্টতে ষ্টুডেণ্টসকলে খেলি আছে আৰু দুইজন কোচে ইহঁতক নিৰীক্ষণ কৰি আছে আৰু এইটো হৈছে আমাৰ নাহৰকটীয়াৰ ইনডোৰ ষ্টেডিয়াম আৰু খুবেই ডাঙৰ ষ্টেডিয়ামটো আৰু মই ওপৰলৈ আহিলোঁ পেৰেণ্টছসকলৰ মাজতে বহি আছোঁ মই আপোনালোকক ভালদৰে দেখুৱাবৰ বাবে ওপৰলৈ আহিলোঁ মানে ভিডিঅ'টো ভাল হয় ওপৰৰ পৰা কৰিলে আৰু আমাৰ বেৰীও একদম ধুনীয়াকৈ আছে তাইক পেৰেণ্টছসকলে লৈ আছে মই অহাৰ পৰাই তাই মোৰ ওচৰত অকণমানো নাই একদম ধুনীয়াকৈ তাইও চাই আছে বাপেকে খেলে কাৰণে হয়তো তাইও চাই ভাল পাইছে নাজানো আৰু কিন্তু তাই খুব ধুনীয়াকৈ মানে চাই আছে খুব এনজয় কৰিলে তাই আৰু এই অকণমানি ছোৱালীজনীক অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ইমান মৰম লগা আপোনালোকেও চাওকচোন যিসকল ষ্টুডেণ্টছৰ খেলা শেষ হ'ল ষ্টুডেণ্টছে এতিয়া য়োগা কৰি আছে আৰু প্ৰত্যেক দিনাই ষ্টুডেণ্টছসকলক এনেকৈ খেলাৰ পাছত য়োগা কৰোৱা হয় আৰু দুয়োজন কোচে ইহঁতক ভালদৰে চাই আছে কোনোবাই যদি নাই পৰা তেওঁক ভালদৰে শিকাই দিয়া হৈছে আৰু আজি ষ্টুডেণ্টছসকলৰ ষ্টেমিনা টেষ্টটো আছে এই টেষ্টটো সদায় কৰা নহয় এইটো মাহত এবাৰ কৰা হয় আৰু তাৰ কাৰণে 20 মিটাৰ ডিষ্টেন্সৰ এই বৰ্ডাৰ দুটা বনোৱা হৈছে এফালে ব্লু এফালে গ্ৰীণ আৰু ইয়াত এটা সময় থাকে সেই সময়ৰ ভিতৰত দৌৰিব লাগে আৰু যিসকলে পাৰে তেওঁলোক আগবাঢ়ি গৈ থাকে আৰু যিসকলে নোৱাৰে তেওঁলোক আউট হৈ গৈ থাকে আৰু বহুত দীঘলীয়া হৈছিল আচলতে যিটো টেষ্ট আছিল কিন্তু মই ইমান দীঘলীয়াকৈ আপোনালোকক নেদেখুৱাওঁ আৰু যিজন উইনাৰ হৈছে তেওঁক মই আপোনাক দেখুৱাম বাৰু আৰু এইজনে হৈছে আজিৰ উইনাৰ বিগিনাৰ্ছসকলৰ মাজৰ একেবাৰে অকণমানি ল'ৰাটো ইমান বেছি ষ্টেমিনা আছে তাৰ মানিবলগীয়া মানে সকলো আউট হৈ গ'ল কিন্তু তাৰ পাছতো এই ল'ৰাজনে 3-4 পাকমান মাৰিলে আৰু সেইকাৰণে ছাৰসকলেও মানে সকলোকে কৈছে চিয়াৰ আপ কৰিবলৈ চিয়াৰ আপ কৰিলে আৰু বেছি উৎসাহ পায় সেইটো কাৰণে সকলোকে কোৱা হৈছে যে তেওঁক আৰু বেছি উৎসাহ দিবলৈ আৰু বহুত দেৰি দৌৰাৰ পাছত ল'ৰাজন বহি দিলে আৰু ছাৰে তেওঁক উৎসাহ দিছে আৰু পাৰিবা বুলি আৰু খুব মৰম কৰিছে মানে আৰু খুব চাবাচি দিছে দেখিয়ে ভাল লাগিছে আৰু এইৱে হৈছে আমাৰ নাহৰকটীয়া বেডমিণ্টন এছ'চিয়েশ্যনৰ হেড কোচ হিৰক জ্যোতি নেওগ আৰু মই ভিডিঅ' কৰাৰ মাজে মাজে বেৰীকো চাবলৈ আহিছোঁ কিন্তু বেৰীয়ে মানে মোক অকণমান বিচৰা নাই তাই মোক পাত্তাই নাই দিয়া একদম তাই পূৰা মছগুল তাতে কি কেনেকুৱা লাগিছে কিমান দিন হ'ল তোমাৰ শিকা এতিয়া পাৰিছা আৰু সদায় নে সদায় আহা অঁ ঠিক আছে দিয়া হাঁহিটো
সাদাই আৰু এতিয়া মই অকণমান বেৰিকো কুলাত লৈ লৈছোঁ অথনিৰ পৰা টাইম মোৰ ওচৰত নাই মানে মই অহা প্ৰায় 2 ঘণ্টামানেই হ'ল 2 ঘণ্টামান টাইম মোৰ ওচৰত নাই ইয়াত 3টা বেচ শিকিবলৈ আহে এতিয়া আৰু এটা বেচে যোগা কৰি আছে আৰু ইয়াত 3টা বেচ আছে বুলি যে মই আপোনালোকক কৈছিলোঁ তাৰে এটা বেচৰ যে ছুটি হৈছে আৰু ছুটি হোৱাৰ আগত এনেকৈ সিহঁতে লাইন আপ কৰি কাউণ্ট কৰিছে কেইজন ল'ৰা ছোৱালী আছে আৰু তাৰ পিছত প্ৰে কৰি ঘৰলৈ যাব পাৰিব আৰু এই যেটো প্ৰে কৰাৰ যেটো ৰুল বা যেটো অভ্যাস খুব ভাল কাৰণ ইয়াৰ পৰা ইহঁতে নিজৰ খেলৰ প্ৰতি আৰু বেছি শ্ৰদ্ধা বাঢ়িব আৰু বেছি সন্মান কৰিব নিজৰ খেলক আৰু লগতে এটা ভাল ডিসিপ্লিনো সিহঁতে শিকিব আৰু এই অকণমানি ল'ৰা ছোৱালীকেইটা দেখি মৰম লাগি গৈছে সকলোকে সেইকাৰণে অকণমান ভিডিঅ'ত ললোঁ আৰু ইহঁতেও এতিয়া এনেকৈ লাইন আপ কৰিছে তাৰপাছত ইহঁতে প্ৰে কৰিব আৰু তাৰপাছত ঘৰলৈ যাব সকলোকে চাগে ভিডিঅ'ত ল'ব নোৱাৰিলোঁ যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিলোঁ আৰু এনেকৈ ছাৰজন আগত থাকে ইহঁতে এতিয়া প্ৰে কৰিব তাৰপাছত ঘৰলৈ যাব এতিয়াতো ইহঁতে কাউণ্ট কৰি আছে 1 2 3 4 এনেকৈ কেইজন ল'ৰা ছোৱালী আহিছে হিচাপ কৰিছে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ কিমানখিনি দেখুৱাব পাৰিলোঁ মই নাজানো মই মোৰ ফালৰ পৰাটো 100% দিছোঁ কিন্তু তাৰ মাজতে চাগে বহুতখিনি থাকি গৈছে সেয়া মই আকৌ কেতিয়াবা যদি যাওঁ দেখুৱাম বাৰু আজি ইমানখিনিয়ে দেখুৱাব পাৰিলোঁ আৰু যদিহে আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও মই এনেকুৱা ধৰণৰ ভিডিঅ'ছ আনিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ বাই বাই